নমস্কাৰ, আপোনাৰ সকলোকে মোৰ ঘৰুৱা কিচেন চেনেললৈ স্বাগতম জনালোঁ। আজি মই আন এটা ৰেচিপি বনাবলৈ লৈছোঁ। চুইট ৰেচিপিটো হৈছে জিলাপি। পূজাও আহি আছে, পূজাৰ বতৰত খাই ভাল পাব। আহক এতিয়া আমি বনাবলৈ ৰেচিপিটো কি লাগিব। 2 কাপ ময়দা, 1.5 কাপ চেনি, 1 চামুচ বেকিং পাউডাৰ, 2 কাপ পানী। আহক এতিয়া বনাওঁ। ময়দাখিনি 2 কাপ দি দিছোঁ আৰু 1 চামুচ বেকিং পাউডাৰ দি ভালদৰে ময়দাখিনি মিলাই লৈছোঁ, মিশ্ৰণ কৰি লৈছোঁ। আৰু এতিয়া ইয়াত 2 চামুচ ঘি দিম। ঘিখিনিও ভালদৰে মিশ্ৰণ কৰি লৈ সানি দিছোঁ। দুই কাপ পানীৰে আপুনি ঘোলখিনি সানি ল'ব। মই মিশ্ৰণটো ভালদৰে চামুচেৰে সানি লৈছোঁ। মিশ্ৰণটো যাতে বঢ়িয়া কৰি মিলি যায়। মিশ্ৰণটো খোল খাবৰ কাৰণে থৈ দিব 10 মিনিট সময়। এতিয়া আমি বাকী সময় থকাখিনি এতিয়া চেনিখিনি এটা চচপেনত দি গলাই লৈছোঁ। 1 কাপ পানী দিব। পানীখিনি অলপ গৰম হোৱাত আমি চেনিখিনিও দি দিছোঁ। চেনিৰ ঘোলটোৰ লগত 1 চামুচ ইলাচি পাউডাৰ দিব। দি অলপ উতলোৱা হ'লে লৰাই থাকি মিশ্ৰণটো দহ মিনিটমান উতলিব দিব। ঘোলখিনি হৈ গৈছে। এতিয়া আমি জিলাপি বনাবলৈ লৈছোঁ। কেৰাহীটো বহাই দিছোঁ। আধা লিটাৰ তেল দিব। তেলটো ভালদৰে উতলিব দিব। জিলাপি গোলকেইটা ভাল হ'ব। মিশ্ৰণটো ভৰাবলৈ এটা তেলৰ পলিথিন লৈছোঁ, তাত ভৰাই ল'লোঁ। মই এতিয়া জিলাপি বনাবলৈ লৈছোঁ। তাত গোল গোল আকাৰ কৰি জিলাপিখিনি দি দিলে ভালদৰে ঘূৰাই লৈ ভালদৰে ভজা হ'লে চেনি চাটনি দি দিব উঠাই। এনেদৰে বাকীখিনি জিলাপিও বনাই ল'ব। জিলাপিখিনি এখন প্লেটত উঠাই ল'ব। গৰমে গৰমে পৰিৱেশন কৰিব। কেনেকুৱা হৈছে কমেণ্টত জনাব। আমাৰ ঘৰুৱা কিচেন চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।